Students, welcome to my channel Afana Guide. Ajir video tamela sona karim class 10 or social science chapter number 12 money and banking chapter to both medium hoba English medium and assessment duta medium ta alasona pre final আর জব বছৰ pre final MCQ বিলাক এটা chapter important MCQ বিলাক আমি আলোচনা কৰিম তোমালোকে মনোযোগৰে চাবা আৰু এই যে part 1 আৰু ইয়াৰ পিছত আৰু দুটা part হ'ব এতিয়া চোৱা যদি তোমালোকৰ English social science আৰু mathsৰ কাৰণে যদি MCQ ত ভাল মাৰ্ক পাব খুজিছে তেন্তে MCQ ৰ এটা স্পেশাল নোটস প্ৰিপেয়াৰ কৰা আছে আৰু সেই নোটস খিনি পঢ়িলে তোমালোকে সহজতে MCQ ত ভাল মাৰ্ক পাবা আৰু তোমালোকে যদি স্পেশাল গাইড লাগে তেন্তে আমাৰ WhatsApp গ্ৰুপত জয়েন হ'বা ডেসক্ৰিপচনত তোমাৰ WhatsApp গ্ৰুপৰ লিংক দিয়া আছে লিংকৰ থ্ৰুদি WhatsApp গ্ৰুপত জয়েন হ'বা তাতে তোমাৰ স্পেশালি গাইড কৰা হ'ব এতিয়া চোৱা যে প্ৰতি বছৰে 1 পৰা 1.5 লাখ ষ্টুডেন্ট ফেল কৰে সেইকাৰণে যিসকল ছাত্ৰীয়ে পাছ কৰাৰ কনফিউজন আছে সম্ভাৱনা কম আছে ভয় লাগি আছে যেটা কৈছে আমাৰ WhatsApp গ্ৰুপত জয়েন হোৱা আমি স্পেশালি গাইড কৰিম যাতে তুমি ভাল মাৰ্ক লৈ পাছ হৈ যোৱা Which bank has the monopoly right of issuing paper currency কোনটো বেংকৰ কাগজী মুদ্ৰা ছপোৱাৰ একচেটিয়া অধিকাৰ আছে কোনটো হৈছে তোমাৰ সেন্ট্রাল ব্যাংক The last three stages in the process of evaluation of money are মুদ্ৰাৰ ক্ৰমবিকাশৰ ধাৰা অনুসৰি একৰ তিনিটা পৰ্যায় এতিয়া সব মুদ্ৰাৰ ক্ৰমবিকাশৰ ধাৰাৰ পাঁচটা পৰ্যায় আছে এই পাঁচটা পৰ্যায় তুমি ভালকৈ মনত ৰাখিব লাগিব কাৰণ ইয়াৰ পৰা এটা MCQ আহে এতিয়া চোৱা ইয়াৰ উত্তৰটো হৈছে অপচন সি অমুদ্ৰিত ধাতুমান ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা নেক্সট হৈছে তোমাৰ Which one of the following central bank is the world's oldest central bank? এটা হচ্ছে তোমার অপশন বি Riksbank of Sweden. Which of the following does not fall Bank of India within the functions of reserve? তলৰ কোনটো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যাৱলীৰ ভিতৰত নপৰে তো রাইট অপশন রয়েছে অপশন ডি কৃষকসকলে প্ৰত্যক্ষভাৱে পুঁজি আবণ্টন দিয়া যেটো নেকি তোমাৰ সেন্ট্রাল ব্যাংকে এই কাম নকৰে কোশ্চেন নম্বৰ 5 কনসিডার দ্য ফলোইং স্টেটমেন্ট এন্ড চুজ দ্য কারেক্ট এনসার তলৰ উক্তিবোৰ চোৱা আৰু শুদ্ধকৈ বাছি লোৱা এটা অপশন আছে এ চেক ইজ এ লিগেল টেন্ডার মানি চেক এখন বিহিত মুদ্ৰা এটো নহয় এটো শুদ্ধ নহয় এটো an individual can refuse to accept check এজন ব্যক্তিয়ে চেক গ্ৰহণ নকৰিব পাৰে আচ্ছা এখানে কি আছে অপশন হ'ব তোমাৰ অপশন বি টো কারেক্ট হয় যে এ টো 1 টো হ'ব অশুদ্ধ ইনকারেক্ট এন্ড 2 টো হ'ব কারেক্ট ব্যাংক শব্দটো ইটালীত তলত দিয়া কোনটো শব্দৰ পৰা আহৰণ কৰা হৈছিল নগাঁও ডিস্ট্রিক্ট আছে লাস্ট ইয়ার ব্যাংকো The next question is which of the following statement indicate the function of central bank তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ কাৰ্য হয় হেতু তোমাৰ অপশন ডি ওপৰৰ সকলোকেইটা কাম কৰে The fourth stage of the evaluation of money মুদ্ৰাৰ বিৱৰ্তনৰ চতুৰ্থ পৰ্যায়টো হল এটো হ'ব তোমাৰ ধাতু মুদ্ৰা অপশন বি When money is generated through economic তোমাৰ এটো হৈছে ব্ল্যাক মানি অপশন সি The Central Bank of India is ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হৈছে অপশন বি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া